নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইটামান বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে এনে ধৰণৰ খবৰ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজি ৰাজ্যখনৰ লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। এই মুহূৰ্তত জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হাজাৰ হাজাৰ লোকৰ একাউণ্টত সোমাব চৰকাৰৰ ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব আজি ৰাজ্য চৰকাৰে। চৰকাৰৰ আঁচনিৰ সুবিধা পোৱা হিতাধিকাৰীসকলৰ বাবে অতিকৈ ভাল খবৰ আহি পৰিছে, কিয়নো আজি অৰুণোদয়, বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন পোৱা হিতাধিকাৰীৰ একাউণ্টত সোমাব চৰকাৰী ধন। এটা অতি জৰুৰী খবৰ জনাইছোঁ, এটা ভাল খবৰ জনাইছোঁ। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন প্ৰদানৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। আৰু আজি হৈছে 10 তাৰিখ আৰু আজি ৰাজ্যখনৰ লাখ লাখ লোকৰ একাউণ্টত প্ৰেৰণ কৰা হ'ব অৰুণোদয়, বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চনৰ ধন। এটা অতি জৰুৰী খবৰ। দৰিদ্ৰ লোকক সকাহ দিবৰ বাবে অৰুণোদয় 1250 টকা প্ৰদান কৰিব হিতাধিকাৰীৰ একাউণ্টত ৰাজ্য চৰকাৰে। হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব আজি ৰাজ্য চৰকাৰে। ৰাজ্যবাসীৰ কাৰণে অতিকৈ জৰুৰী খবৰ, এটা ভাল খবৰ জনাইছোঁ। আজি হৈছে মাহটোৰ 10 তাৰিখ আৰু চৰকাৰৰ আঁচনিৰ সুবিধা পোৱা হিতাধিকাৰীসকলৰ বাবে অতিকৈ ভাল খবৰ। অৰুণোদয়, বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন পোৱা হিতাধিকাৰীসকলৰ একাউণ্টত পোনপটীয়াকৈ প্ৰেৰণ কৰিব চৰকাৰে চৰকাৰী ধন। অতিকৈ ভাল খবৰ। দৰিদ্ৰ লোকক সকাহ দিবৰ বাবে আজি অৰুণোদয়ৰ 1250 টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে।